মই যাওঁ বৈকুণ্ঠলৈ তুমি নাদিবা তুমি নাদিবা বিচাৰিলে তুমি বিষয়টো উদ্ধৱে জানিছে যে প্ৰভুৱে কেনেদৰে বৈকুণ্ঠলৈ গৈছে। উদ্ধৱে ভাবিছে যে প্ৰভু যদি বৈকুণ্ঠলৈ গুচি যায় মই কাৰ লগত থাকিম? মই স্বামীহীনা হ'ম, মই পিতৃহীনা হ'ম, মই গুৰুহীনা হ'ম, মই সংসাৰখন দেখোন অন্ধকাৰ দেখিম। এতিয়া ভগৱানৰ চৰণত গৈ উদ্ধৱে কান্দি কান্দি কৈছে যে প্ৰভু তুমি বৈকুণ্ঠলৈ যাওঁতে মোকো লগত লৈ যোৱা। তেতিয়া ভগৱানে কৈছে যে তোমাক মই লগত লৈ যাব নোৱাৰোঁ, কাৰণ তোমাৰ দায়িত্ব আছে। মই বৈকুণ্ঠলৈ গ'লে কি হ'ব জানানে? উদ্ধৱে কেঁচুৱা ল'ৰাৰ দৰে কৈছে প্ৰভু মই একো নাজানো। তেতিয়া ভগৱানক কৈছে বোলে পিতবস্তে মুখমচি প্ৰভু নাৰায়ণ স্নেহে ধৰি উঠাব মই গ'লে লোকত মিলিবি মংগল। যে মোৰ সন্মুখত থকা মানুহবিলাক দেখিছা পৃথিৱীখনত মই বৈকুণ্ঠলৈ যিদিনা গুচি যাম সেইদিনাখনে বিমংগল হ'ব, অৰ্থাৎ অমংগলে দেখা দিব। হয়, কৃষ্ণ বৈকুণ্ঠলৈ যোৱাৰ লগে লগে পৃথিৱীত কলিয়ে প্ৰৱেশ কৰিব। যিদিনা ভগৱান বৈকুণ্ঠলৈ গুচি গ'ল, পৃথিৱী এৰি থৈ গুচি গ'ল, সেইদিনাখনে পৃথিৱীখনত অন্যায় এটা অত্যাচাৰ বৃদ্ধি হ'ল। মই গ'লে লোকত মিলিলে বিমংগল। আৰু কি হ'ব জানানে? প্ৰভু মই একো নাজানো, মই ক'ত থাকিম? বোলে প্ৰভু আপুনি দ্বাৰকাত থাকে, দ্বাৰকাৰ অৱস্থাৰ বিষয়ে জানানে? বোলে মই প্ৰভু একো নাজানো। দ্বাৰকা নগৰ মই বৈকুণ্ঠলৈ যোৱাৰ দিনাৰ পৰা মানুহৰ মাজত অমংগলে দেখা দিব, প্ৰথম কথা। আৰু দ্বিতীয় কথা হ'ল দ্বাৰকা নগৰখন সাগৰত বিলীন হৈ যাব। আকৌ কোৱা হৈছে পৃথিৱীৰ দুৰ্য নকৰি গুচি নাযায়।
যে মানুহবিলাকক কলিয়ে গ্ৰাস কৰিব হৃদয়বিলাক কলিয়ে পিৰিবে দুৰ্জন কলি গুচিবি আচাৰ হইব ধৰ্মক প্ৰীতি কৰি নকজা মানুহবিলাকৰ মনবিলাক অধৰ্মী হ'ব চিন্তাবিলাক নেতিবাচক হ'ব মানুহে মানুহক হত্যা কৰি ভাল পাব মানুহে মানুহৰ অন্তৰত দুখ দি ভাল পাব মানুহে মানুহক হিংসা কৰি ভাল পাব এই অৰাজকতাৰ দিনবিলাক কলিযুগত আহিব পিৰিবে দুৰ্জন কলি গুচিবি আচাৰ হইব অধৰ্মক প্ৰীতি কৰি নকজা তেতিয়া ভগৱানক উদ্ধৱে কৈছে যে প্ৰভু তুমি এনে এখন সংসাৰ মোক এৰি থৈ নাযাবা ময়ো তোমাৰ লগত বৈকুণ্ঠলৈ যাম আপোনাসকলে জানে তেতিয়া ভগৱানে কৈছে বোলে তুমি আমি দুয়ো গলে মিলিব বিলুপ্ত হইব জ্ঞান ইটো ভকতিৰ ভকতি বিহনে জীৱ যাইবোৰ নজানি পৃথিৱীত থাকা মই তোমাৰ কাষতে বহাই বৈকুণ্ঠলৈ লৈ যাব পাৰো কিন্তু তোমাক নিনো এইটো কাৰণে কাৰণ তোমাৰ দায়িত্ব আছে মানুহবিলাকৰ মাজত পাপ শক্তি বৃদ্ধি হ'ব কৃষ্ণ নাম দিব লাগিব কৃষ্ণ নাম দিব লাগিব মানুহবিলাকক তুমি তৰণ দিব লাগিব অৰ্থাৎ শান্তি দিব লাগিব সুখ দিব লাগিব সম্প্ৰীতিৰ বাৰ্তা কঢ়িয়াব লাগিব ভগৱান কৃষ্ণৰ ঠিক আমাৰ অসমীয়া গ্ৰাম্য ভাষাত এটা ফকৰা যোজনা আছে এনেই মৰিছো ঋষি ভাপত তাতে দিছা আকৌ ধানৰ ভাপত কাৰণ শ্ৰীকৃষ্ণৰ দুখত উদ্ধৱৰ এনেকুৱা অৱস্থা হৈছে তেওঁ যেন পৃথিৱীখনত একোৱেই নাই তেওঁ ইমান সন্তাপ বুকুত বান্ধি জীয়াই আছে মানে ভগৱন্ত কৃষ্ণৰ দুখে তেওঁক মৰ্মাহত কৰিছে কিন্তু ইফালৰ পৰা বহু বছৰৰ আগত উদ্ধৱৰ পৰম ভক্ত বিদুৰ আহি আকৌ বিদুৰে উদ্ধৱক পৰম বান্ধৱ ভালে আছেনে তুমি কেতিয়া আহিলা ইয়ালৈ কৃষ্ণ গোসাঁই ভালে আছেনে দেৱকী বসুদেৱৰ ভালনে মহাৰাজ উগ্ৰসেনৰ ভালনে এই কথাবিলাক সুধিবলৈ ধৰিলে যিমানে ভগৱন্তৰ কথা তেওঁ সন্তাপ পাহৰিবলৈ দুখ পাহৰিবলৈ কথাবিলাক পাহৰিবলৈ যত্ন কৰিছে কিন্তু সিমানে উদ্ধৱৰ হৃদয়ত বাৰে বাৰে খটিয়াই মনত পেলুৱাই দিছে পৰম ভক্ত বিদুৰে আমি যদি সন্মুখত মানৱ পদত যদি তাৰ চানেকিখন যদি অংকন কৰোঁ কি ভাবিব এজন আছে মহা শুকক ইজনে আহি পিনে শুকৰ কথাবিলাক আলোচনা কৰিছে দুগুণ যেন সুখ বহাই দিছে আপোনাসকলে জানে আমি কোৱা নাই শ্ৰীমদ ভাগৱতে কৈছো তেতিয়া মহাভক্ত বিদুৰক উদ্ধৱে কৈছে বোলে শুনা হে বিদুৰ প্ৰাণৰে বান্ধৱ প্ৰভু আৰু এৰি নৰলীলা বৈকুণ্ঠে চলিলা এৰি নৰলীলা বৈকুণ্ঠে চলিলা এৰি নৰলীলা বৈকুণ্ঠে চলিলা এৰি নৰলীলা বৈকুণ্ঠে চলিলা লোকে প্ৰাণ